গৰিমা গাৰ্গৰ কিছু গুৰুত্বপূৰ্ণ দাবী। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ অনুৰাগীসকলক আহ্বান, জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে কৰক এইবোৰ কাম। আপুনি জুবিন গাৰ্গৰ শান্তিৰ বাবে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। এনেবোৰ খবৰ নিতৌ পাবৰ বাবে পেজটো ফ'ল' কৰি আমাৰ লগত থাকক। গৰিমা গাৰ্গে কোৱা প্ৰত্যেকটো কথা আমি আজি মনোযোগেৰে শুনিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাওক। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ কেইবাটাও দাবী। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে পূৰণ কৰিব পাৰিবনে এইসমূহ দাবী? কি দাবী জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে? আপুনি অসমবাসী হিচাপে প্ৰত্যেকটো দাবীৰ বিষয়ে আপুনিও অৱগত হ'ব লাগিব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আমাক অসমবাসীক লৈ কেইবাটাও আহ্বান জনাইছে গৰিমা গাৰ্গে। এটা দাবী আপোনালোকে শুনিব লাগিব। কি দাবী আছিল গৰিমা গাৰ্গৰ? জনাইছোঁ সবিশেষ। গৰিমা গাৰ্গৰ দাবী, ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগিব জুবিন গাৰ্গৰ হত্যাকাৰীৰ। হয়, আপুনি ঠিকেই শুনিছে, গৰিমা গাৰ্গৰ দাবী, ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ হত্যাকাৰীৰ। এতিয়া অসমবাসীয়ে বিচাৰেনে? গৰিমা গাৰ্গৰ দাবী, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাকাৰীৰ বিচাৰ হোৱাটো বিচাৰিছে গৰিমা গাৰ্গে। সম্পূৰ্ণ অৱহেলাৰ বাবে মৃত্যু হৈছিল নেকি জুবিন গাৰ্গৰ? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উচকি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। ভাগৰুৱা জুবিনক ষড়যন্ত্ৰৰে নিছিল নেকি সাগৰলৈ? লাইফ জেকেট অবিহনে জুবিন গাৰ্গৰ দৰে এজন শিল্পীক কিয় ভাগৰুৱা হোৱাৰ পিছতো বাৰে বাৰে উচ্চতাই থকা হৈছিল? ইয়াৰ আঁৰত ষড়যন্ত্ৰৰ সোণ পাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। আৰু সমান্তৰালকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে শইকীয়াই উল্লেখ কৰিছে যে এই তদন্ত প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হওক বিচাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উচপি উঠিল গৰিমা গাৰ্গে। আপুনি এজন জুবিন গাৰ্গৰ অনুৰাগী হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।